ৰঘু আচোন বৰ্ডত 55 লিখ। নেজানো নহয় ছাৰ। গাধ, এটা 5ৰ কিনাৰত আৰু এটা 5 লিখি দিলে 55 হৈ যাব গাধ, এইটো নেজানো। হ'ব ছাৰ। আৰে এটা 5 লিখি ৰখি গ'লি যে, কি হ'ল গাধ? মানে ছাৰ মই বুজি পোৱা নাই, ইটো 5 আগফালে লিখিম নে পিছফালে লিখিম? ঐ তহঁতক হোমৱৰ্ক কৰিব দিছিল নহয়, কৰিলি নাই? মই কৰিলোঁ ছাৰ। আৰু তই যদু, তই কৰিলি নাই? ছাৰ মই কৰিব নোৱাৰিলোঁ নহয়। কিয় নকৰিলি তই হোমৱৰ্ক? ছাৰ এইকেইদিন IPL চলি আছে নহয়, IPL চাওঁতে মই হোমৱৰ্ক কৰিব পাহৰিলোঁ ছাৰ। তো IPL ইম্পৰ্টেণ্ট নে পঢ়া ইম্পৰ্টেণ্ট? কাইলৈ যদি তই হোমৱৰ্ক কৰি নান নহয়, মই তোক ইয়াতে যে এই দৰ্জাখনৰ ওচৰত যে তোক যে মুৰ্গী বনাই থ'ম, তেতিয়া গম পাবি বাপেকে। ছাৰ মোক যি বনালে বনাওক, মুৰ্গী নবনাব দেই। আমাৰ মায়ে মুৰ্গী নাখায়। আপুনি পনীৰে বনাই দিব, নহ'লে আলু পিটিকাই বনাই দিব, কিন্তু প্লিজ ছাৰ মোক মুৰ্গী নবনাব। ঐ দোষ, নিউজ চাইছ নাই? কালি ভাৰতে হিন্দুস্তানৰ ওপৰত আক্ৰমণ কৰি দিলে নহয়। হে, সঁচা নেকি? মই আৰু তোক মিছা থকা কিবা পাম নেকি কচোন? ব'ল ইয়াৰ পৰা জলদি যাওঁ ব'ল। মিছাইল চিছাইল আহি নপৰিলে ৰক্ষা আৰু ইয়াতে আমাক, নহ'লে দুইটা মৰিম ইয়াতে। ব'ল 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 পটাপট যাওঁ। আমাৰ একো নহয় নহয়, তই মনে মনে বহি থাক, কোনো চিন্তা নাই আমাৰ। কেলৈ জান? আমি ইণ্ডিয়াতে থাকোঁ। ৰঘু, তই স্কুললৈ কি কৰিব আহিছ? ছাৰ বিদ্যা কাৰণে আহিছোঁ। তেতিয়াহ'লে কি টোপনি আছ? পঢ়াত মন কিয় দিয়া নাই? ছাৰ আজি বিদ্যা ক্লাছলৈ অহা নাই যে, সেইকাৰণে মনে নাই যে পঢ়িবলৈ। ৰঘু, তোৰ ধ্যান ক'ত আছে? চৰি ছাৰ। পঢ়াত ধ্যান দে, বেলেগ কথাত ধ্যান নিদিবি বুজিছ? মই ল'ৰা ছোৱালী চেহেৰা দেখি কৈ দিব পাৰোঁ সিহঁতৰ মনত কি চলি আছে। ছাৰ মোৰ মনত যি চলি আছে নহয়, সেইটো যদি আপুনি জানিলেহেঁতেন, তেতিয়াহ'লে আপোনাৰ পেণ্টৰ খোলা চেইনডাল নিশ্চয় আপুনি মাৰি ল'লেহেঁতেন ছাৰ। মুঝকো পীনা হে পীনে দো। পঢ়িয়ে গৈছে দেখোন বে। প্ৰভু, দেখোন আজি গোটেই বটলবিলাক খাই দিলে। অৰা শুনিছানে? কি হৈছে তোমাৰ? গোটেই বটলবিলাক খাবলৈ কিহে পাইছে তোমাক আজি? বাহন আনিম নেকি? কোন হয় আপুনি? কোন মোক বাহনটো পিটিবলৈ? এইজন দেখোন নিজৰ মানুহজনীকো পাহৰিলে, ইমান কালে মানে। কি কৰিবা কোৱা, মদৰ নিচাই সকলো দুখ মানুহৰ পাহৰাই দিয়ে বুজিছা? অৰা তুমি মাইকী মানুহ হয় ইমান মদ খাই দিয়া যে, মতা মানুহৰ লগত সমানে মানে। এতিয়া দুপেক খাবলৈ কি মই জেণ্ডাৰ চেঞ্জ কৰিব লাগিব নেকি? দেউতা বাহিৰত মই খেলি আছিলোঁ যে, এই যদুৱে যে মোক দম দিছে জানে? তই কালৈও ভয় নকৰিবি, তই বাঘৰ বাচ্চা হয় জানিছ নাই? এতিয়া বুজিলোঁ, সেইকাৰণে স্কুলত মাষ্টৰে মোক কৈ থাকে মই বোলে জানোৱাৰৰ বাচ্চা বোলে।